এইবিলাক মায়ে কি কৰি আছা? কি বনাই আছা? এইখিনি শিৱ মন্দিৰত মানুহখিনিয়ে কাম কৰি আছে নহয়, সেই মানুহখিনিক চাহকাপ দিবৰ কাৰণে পিঠা কেইটামান বনাই আছো। এই বঢ়িয়া, ঠিকে আছে। মায়ে ঠিকেই কৈছে। আমাৰ এইখিনিত মন্দিৰ নিৰ্মাণ কাৰ্য কাম এটা হৈ আছে, শিৱ মন্দিৰ নিৰ্মাণৰ। আৰু বিৰাট এটা অতুলনীয় পৰিৱেশ। একচুৱেলি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা এটা পৰিৱেশ। অকল মায়ে বুলিয়েই নহয়, এইখিনিত থকা সকলোৰে ৰাইজৰ ফালৰ পৰা, নিজৰ ফালৰ পৰা কোনোবাই চাহ, চিঙৰা, মিঠাই, ইটো সিটো সকলোৱে কৰি দিছে। ফূৰ্তিৰ মাজেৰে কামখিনি আগবাঢ়ি গৈ আছে। আৰু ইয়াত যিটো পৰিৱেশ দেখিছোঁ, সেই পৰিৱেশটো একচুৱেলি মই ভাষাৰে আপোনালোকক বৰ্ণনা কৰিবলৈ অকণমান দিগদাৰ হৈছে। যিটো বস্তু সেই পৰিস্থিতিটোত থাকিলে অনুভৱ কৰিব পৰা যায়। তথাপিও মই আপোনালোকক এটা ভিডিঅ'ৰ মাধ্যমেৰে সেই জেগাখনৰ মন্দিৰ নিৰ্মাণ কাৰ্য কেনেকৈ কৰিছে, ৰাইজৰ উৎসাহ, সকলোখিনি এটা ভিডিঅ'ৰ মাধ্যমেৰে সৰুকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিন্তু ভিডিঅ'টো চাই আপোনালোকে কি অনুভৱ কৰিলে মোক জনাবলৈ নাপাহৰিব। সেয়াই কওঁ, ভিডিঅ'টো জাষ্ট এইটো আৰম্ভণিহে, বহুত বাকী আছে। ভিডিঅ'টো চাই থাকক। তেন্তে লেট ষ্টাৰ্ট। যিটো ভিডিঅ' আপোনালোকে চাবলৈ আগবাঢ়িছে, সেই ভিডিঅ'টোৰ আৰম্ভণি মাত্ৰ। ওম ত্ৰম্বকং যজামহে সুগন্ধি পুষ্টিবৰ্ধনম উৰ্বাৰো কৰ্মব বন্ধনাত মুখ্যমামি তৎ। ওম নমঃ শিৱায় নমঃ। জয় আৰম্ভ বলো। এনেকৈ খুটা পুটাৰ দিন ধৰি আগবাঢ়ি আহি সকলোৱে প্ৰচেষ্টাত, অৰ্থাৎ গাঁওবাসীৰ আপ্ৰাণ চেষ্টাৰ বলত এই পৰ্যায়ে সকলো আহি উপস্থিত হ'লহি। এনেকৈ কামবিলাক আগবাঢ়ি গৈ থাকিল আৰু এনেকৈ গৈ 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 এয়া হৈ গ'ল শিৱৰাত্ৰিৰ আগদিনা। সেইবুলি আপোনালোকে ভিডিঅ'টো ৰখাই নিদিব, আকৌ চাই থাকক। 1 2 3 গো। একত্ৰিত কৰি এই মন্দিৰ ভাগত কেনেধৰণেৰে আগবাঢ়িলে আমি সুফল পাম, বা এই মন্দিৰ ভাগ কেনেধৰণে নিৰ্মাণ হ'ব, প্ৰতিটো ফলত, প্ৰতিটো সময়ত যিগৰাকী ব্যক্তিয়ে আমাক সাহস আৰু প্ৰেৰণা যোগাই আহিছিল, সেইজনেই হৈছে আজি আমাৰ এই শিৱৰাত্ৰি উৎসৱৰ বাবে আমন্ত্ৰণ জনোৱা শ্ৰদ্ধাৰ পুৰণ গোস্বামীদেৱ। আমি তেখেতক গাঁওবাসীৰ তৰফৰ পৰা এখন ফুলন গামোচাৰে সম্ভাষণ জনাই আজি শিৱযাত্ৰা উত্তোলন কৰিবলৈ মই অনুৰোধ জনালোঁ। আজিৰ এই কাৰ্যসূচীত শ্ৰদ্ধাৰ দুদিন পাঠকদেৱক মই এখন গামোচাৰে তেখেতক আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। এই পবিত্ৰ শিৱৰাত্ৰিৰ পবিত্ৰ দিনটোত আৰু এই পবিত্ৰ মুহূৰ্তত উপস্থিত থকা ইয়াত আপোনালোক সকলোজন ভক্তবৃন্দৰ শ্ৰীচৰণত মই প্ৰণাম জনাইছোঁ। আমাৰ শ্ৰদ্ধাৰ মুকলিমূৰীয়া সত্ৰৰ অতি শ্ৰদ্ধেয় কৈলাশ চন্দ্ৰ গোস্বামী প্ৰভু আৰু সমন্বিতে ইয়াত উপস্থিত থকা আজি মন্দিৰৰ পুৰোহিত প্ৰমুখ্যে ৰাইজ, ইয়াৰ উদ্যোক্তা ৰাজীৱ আৰু আসন সমন্বিতে সকলো সুধীবৃন্দ, এই পবিত্ৰ দিনটো এনে এটা দিন হ'ব বুলি আজিৰ পৰা প্ৰায় দুমাহৰ আগত মই ভবা নাছিলোঁ। মই এদিন সন্ধ্যা ওলাই আহিছিলোঁ। মই আপোনাসকলে জানে যে মই সাহিত্য সভাৰ ঘৰটোত কাম কৰি থাকোঁতে প্ৰায়ে মই বেল তুলিছোঁ আৰু এই আহত জোপাৰ তলত মই কিবা এটা অনুভৱ কৰোঁ। जटाटवी गलज्ज्वल प्रवाह पावित स्थले गले लम्ब्य लम्बिताम्बुजंग तुंग मालिकां टमट्टमट्टमट्टमन्निनाद वर्धमर्वयं चकार चंड तांडवं तनोतु नः शिव। हर हर शिव
शंकर नीलकंठ गंगाधर आए शरणम तिहारे ज्ञान ऐसा विशाल बैठे हो मृगना छाए माथे चंद्र विराजे तन ना 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 तन ना 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 तन ना 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 तन ना 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 तन ना 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 तन ना 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 जटाकटाह सक्रमभ्रमण्यलिम्ब निर्झरी विलोलवीच वल्लरी विराजमान मूर्धनि धगद् 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 ज्वलल्ललाट पट्ट पावके किशोर चन्द्रशेखरे रति प्रतीक्षणं मम जटाटवी गलज्जल प्रवाह पावितस्थले ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ধন্যবাদ জনাইছোঁ সেইসকল ব্যক্তিক যিসকলে নিজৰ মূল্যৱান সময়খিনি উলিয়াই ভিডিঅ'টো চালে আৰু ভিডিঅ'টো এটা এণ্টাৰটেইনমেণ্টৰ ভিডিঅ' নহয়, এটা ইনফৰ্মেটিভ ভিডিঅ' হয়। আশা কৰিছোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভালেই পালে। মই আৰম্ভণিতে কৈছিলোঁ এটা শিৱ মন্দিৰ নিৰ্মাণৰ কাম চলি আছিল সকলোৰে প্ৰচেষ্টাত, আৰু সেই সকলোৰে প্ৰচেষ্টাত সেই কামখিনি আজি এটা সম্পূৰ্ণ ৰূপ পালে। ৰূপ সম্পূৰ্ণ মানে অলমষ্ট কমপ্লিট। সৰু সুৰা কিছুমান কাম বাকী আছে, লিংগ স্থাপনৰ কাম তেনেকুৱা আৰু সৰু সুৰা কিছুমান কাম বাকী আছে। ইমানখিনি সম্ভৱ হৈ উঠিল যেতিয়া বাকীখিনি কামো অতি সুন্দৰভাৱে সম্পন্ন হ'ব বুলি আমি সকলো আশাবাদী। আৰু ভিডিঅ'টো একচুৱেলি আপোনালোকলৈ আগবঢ়ালোঁ এই কাৰণেই, মই নিজেও ভিডিঅ'টো ৰাখি থ'লোঁ এটা সুন্দৰ ভাল লগা এটা পৰিৱেশ, আৰু আপোনালোককো বোলো দেখুৱাওঁ সেই বুলি ভিডিঅ'টো বনালোঁ। চেষ্টা কৰিলোঁ বনাবলৈ। কিমান দূৰ কি দেখুৱাব পাৰিলোঁ, কেনেকুৱা হ'ল সেইখিনি নাজানো, আপোনালোকে কমেণ্টত জনাব আশা কৰিছোঁ। আৰু সেয়াই কওঁ, আৰু কোনোবাই যদি মন্দিৰৰ নামত দান বৰঙণি আগবঢ়াব বিচাৰে তেনেহ'লে কোৰালগুৰি বামুণ গাঁও নৱনিৰ্মিত শিৱ মন্দিৰত আহি নিজৰ দান বৰঙণি আগবঢ়াব পাৰে। এইটো কোনো এটা ধৰা বন্ধা নিয়ম নহয়, মই ইচ্ছুক ব্যক্তিসকলকে কৈছোঁ, যিসকলে ইচ্ছা কৰে দিবলৈ তেখেতসকলক কৈছোঁ। সেয়াই কওঁ, আৰু বহুত বিশেষ কিবা কিবি কৈ ভিডিঅ'টো দীঘলীয়া নকৰোঁ। আৰু সেয়াই তেন্তে ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। থেংক ইউ, কিলান, বাই বাই। Yeah.